এই যে আমাক ভাগ ভাগ কৰা হয়, কোনোবাই নিজৰ স্বাৰ্থৰ বাবে ভাগ ভাগ কৰে, ই হিন্দু, এওঁ মুছলিম, এওঁ শিখ, এওঁ ইছাই, বিভিন্ন ধৰণৰ ভাগ ভাগ কৰে। কিন্তু এটা কথা আমি সংবিধানৰ দোহাই যিটো ক'ব পাৰোঁ, ইয়াত থকাসকলে এই দেশখনক কোনে কোনে ভাল নাপায়, কোনোবাই ভাল নোপোৱা মানুহ আছে ইয়াত। নিজৰ জানতকৈ বেছি ভাল পোৱা হয়, নিজৰ জানতকৈ বেছি। উদাহৰণ মই দিওঁ, জালিৱানৱালা বাগৰ সময়ত খান আব্দুল গাফ্ফাৰ খানে কৈছিল, যদিওবা নাগৰিক সূত্ৰে বৰ্তমান পাকিস্তানী হয়, দুনিয়াততো নাই, কিন্তু তেতিয়াতো ভাৰততে আছিল। তেওঁ কৈছিল মুছলমানে দেশক কিমান ভাল পায়, তোমালোকে কিবা বেলেগ প্ৰমাণ কৰিব নালাগে। জালিৱানৱালা বাগত যিমানবোৰ ডেড বডি পৰি আছে, তোমালোকে ডেড বডিবিলাক চেক কৰা। যদি এটাও ডেড বডিৰ পিঠিৰ পিনে গুলিৰ নিশানা থাকে, তেন্তে খান আব্দুল গাফ্ফাৰ খানে আজিৰ পৰা স্বাধীনতা সংগ্ৰামেই নকৰোঁ। 2 দিনলৈকে পোষ্টমৰ্টম কৰা হ'ল। 2 দিনলৈকে পোষ্টমৰ্টম কৰাৰ পিছত তাত 68 জন মুছলমানৰ ডেড বডি ওলাল। বাকী যিমান হাজাৰ হাজাৰ আছিল অমুছলিমো আছিল। মই মুছলমানৰ বিশেষকৈ কথা কৈছোঁ। আৰু পোষ্টমৰ্টম কৰাৰ পিছত দেখিবলৈ পোৱা গ'ল প্ৰত্যেকজন মুছলমানৰ গুলিৰ নিশানা বুকুৰ পিনে আছিল, এজনো মুছলিমৰ গুলিৰ নিশানা পিঠিৰ পিনে নাছিল। যদিহে নাপাক ইংৰাজক ভয় কৰি সেই মুছলিমসকল ব্ৰিটিছক ভয় কৰি পলালেহেঁতেন ময়দান এৰি, তেন্তে যি গুলিয়ালেহেঁতেন গুলিৰ নিশানা পিঠিত লাগিলেহেঁতেন। গুলি ভয় কৰা নাই, কলিজা বুকু পাতি দিছে আৰু সন্মুখৰ পিনে অগ্ৰসৰ হৈছে আৰু নিজে জান বলি দি এই সিদ্ধান্ত লৈছে, মই মৰোতো মৰি যাওঁ, মই মৰাৰ পিছত এইখন দেশে স্বাধীনতাৰ মুখ দেখক, এই সিদ্ধান্ত আছিল। তাৰ বাবে কোনোবাই কৈছিল, আপনে লাহোं কে ঘোট পি জখম পে জখম খা কে জি আহ না করে লবো কশি ইश्क है दिल लगी नहीं, सीने पे तीर खाए जा आगे कदम बढ़ाए जा, यानी ज़बान हाल से कहते के हाथ सताए जा। सीना तीर खाई থকা, তাৰ পিছতো পিছফালে ঘূৰি নাযাবা, সন্মুখৰ পিনে অগ্ৰসৰ হোৱা। তুমি মৰি যোৱা, তুমি শ্বহীদ হৈ যোৱা, তাৰ পিছতো এইখন দেশৰ হয় তোমাৰ জান বলি দিয়াত কোনো কুণ্ঠাবোধ নকৰিবা। মুছলমানৰ সিদ্ধান্ত আছিল। সেই মুছলমান আৰু চব অমুছলিম ভাৰতীয়ৰ ক্ষেত্ৰত যিখন অধিকাৰ সাব্যস্ত কৰা সংবিধান আমাক দিয়া হ'ল, ছাৰ B.R. আম্বেদকাৰে বিশেষভাৱে দায়িত্ব লৈ ৰচনা কৰা সংবিধান, প্ৰণয়ন কৰা সংবিধান, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। এই সংবিধানখনৰ 14 নম্বৰ অনুচ্ছেদত ইছলামীয় দৃষ্টিভংগীৰে ক'বলৈ গ'লে আমাক ভাগ ভাগ যে কৰিছে, এইটো হাৰাম হয়। ইছলামীয় পৰিভাষাৰে আমাক ভাৰতৰ সংবিধানে মানা কৰিছে। ভাৰতৰ সংবিধানত কোৱা হৈছে প্ৰহিবিশ্যন। এইটো ভাৰতৰ সংবিধানৰ 15 নম্বৰ অনুচ্ছেদ। Prohibition of discrimination on grounds of religion, race, caste, sex or place of birth. এই ভূখণ্ডত বসবাস কৰা কোনো মানুহকে তেওঁৰ ধৰ্মৰ নামত, জাতিৰ নামত, ভাষাৰ নামত, লিংগৰ নামত, জন্মস্থানৰ নামত ভেদাভেদ কৰিব, ভাগ ভাগ কৰিব নোৱাৰিব। কোনে মানা কৰিছে? ভাৰতৰ সংবিধানে। 14 নম্বৰ অনুচ্ছেদত, ভাৰতৰ সংবিধানৰ 14 নম্বৰ অনুচ্ছেদ, আৰ্টিকল 14 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, তাত কোৱা হ'ল, দ্য ষ্টেট শ্যাল নট ডিনাই টু এনি পাৰ্চন equality before law and equal protection of the laws within the territory of India. এই ভাৰত ভূমিত বসবাস কৰা সকলো মানুহে সম অধিকাৰ, ঐক্যবদ্ধ হৈ থকাৰ অধিকাৰ, একতা বজাই ৰখাৰ অধিকাৰ, ন্যায় পোৱাৰ অধিকাৰ, সমানে প্ৰাপ্য পোৱাৰ অধিকাৰ আছে বুলি আমাক আমাৰ সংবিধানে কৈছে। কিন্তু আজি বাস্তৱত দেখিলে, ভাৰতৰ বাস্তৱ প্ৰেক্ষাপটৰ পিনে দৃষ্টিপাত কৰিলে দেখা যায়, আজি কাৰোবাক নিজ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি কাৰোবাক বেছিকৈ দি দিয়া হৈছে।
যিসকলে এইবোৰ কৰিছে তেওঁলোক প্ৰকৃততে এই দেশখনৰ দেশপ্ৰেমী নে সংবিধান বিদ্ৰোহী, সংবিধানদ্ৰোহী, সংবিধান বিৰোধী হয়। আমি কিন্তু নহওঁ ইয়াৰ বিৰোধী। আমি মুঠে আমাৰ কথাৰ পৰা কোৱা নাই, অনুচ্ছেদ 14 আৰু 15টো উঠাই দিয়ক, তাৰপিছত আমাৰ কথাৰ বিৰোধিতা কৰক। কথাবোৰ নকলে নহয়, তাৰ বাবে কৈছোঁ। যাহক, ইমান পৰে আলোচনা যি কৰিলোঁ, এতিয়া মাত্ৰ কেইটামান মিনিট মোৰ মূল আলোচনা আছে। মোৰ মূল আলোচনা সৰু হয়, ছুটি হয়। পাৰ্মিশ্যন দিব ইনশাআল্লাহ? টোপনিটো লগা নাই? ভোক লাগিছে? আচ্ছা, মুখ্য অতিথি চাহেব আহি পোৱালৈকে অলপ কৈ থাকোঁ। ঠিক আছে ইনশাআল্লাহ। চাহ খাব? অলপ পিছত খাব, অলপ পিছত। মই কৈ কৈ ভাগৰা নাই, আপুনি শুনি শুনি ভাগৰে নেকি? চাহ খাম ইনশাআল্লাহ, সকলোৱে লগ লাগি খাম। এইবোৰ কি খাই আছোঁ? এইবোৰ হত লগা নাই নেকি?